ডক্টর চক্রবর্তী, প্রধান সম্পাদক শ্রী শর্মা, অসমীয়া সাহিত্য সন্মিলনীৰ সকলো উদ্যোক্তা আৰু ইয়াৰ পাছত হ'বলগীয়া আলোচনা চক্ৰৰ অংশগ্ৰহণকাৰী গৱেষক পণ্ডিতসকল আৰু আজিৰ সুধী সমাজ, জয় জয়তে মই আজিৰ এই যিটো বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, এগৰাকী সাহিত্যিক আৰু অসমীয়া সাহিত্য সন্মিলনীৰ সুদক্ষ কৰ্মকৰ্তা আৰু সংগঠক প্ৰয়াত সুৰেণ বৰুৱা, এই সুৰেণ বৰুৱাৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ বিদেহ আত্মাই শান্তি লাভ কৰক। সুৰেণ বৰুৱা পেছাত আছিল এজন অভিযন্তা, পাছত গৈ অধিবক্তাও হ'ল আৰু বিদ্যায়তনিক ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ মাজেদি গৈ তেখেতে ইঞ্জিনিয়াৰিঙৰ পৰা গৈ সাহিত্য বিষয়তো ডিগ্ৰী লাভ কৰিলে। বহুতো সাহিত্য ৰচনা কৰিলে, গল্প, কবিতা ইত্যাদি, আৰু অসমীয়া সাহিত্য সন্মিলনীত সংগঠনত যোগ দি তেখেতে ইয়াত নিষ্ঠাৰে কাম কৰি আছিল। আকস্মিকভাৱে তেখেতৰ মৃত্যু হৈছে আৰু আমি জনাত সাহিত্য সন্মিলনীয়েও এটা মৰণোত্তৰভাৱে তেখেতক ভাষা সাহিত্যৰ বঁটা প্ৰদান কৰিছে। তেখেতলৈ মই পুনৰ শ্ৰদ্ধা নিবেদি মোৰ কথাখিনিৰ কাৰণে আগবাঢ়িম। মই ব্যক্তিগতভাৱে কিবা কিবি কাম কৰি আছোঁ, হয়, কিন্তু যিধৰণে কাম কৰিব লাগে এতিয়া হয়তো, আৰু যি সময়ত কাম কৰিব লাগিছিল অন্য ব্যস্ততাৰ কাৰণে আৰু বহুত আগবাঢ়ি কাম কৰিব পৰা গ'লহেঁতেন, তথাপিও সাধাৰণভাৱে অসমীয়া সাহিত্য সংস্কৃতি আৰু তাৰ লগতে থকা ভাৰতবৰ্ষৰ ইতিহাস, ইয়াৰ লগত সম্পৰ্ক ৰক্ষা কৰি যিখিনি কাম কৰিছোঁ সিয়ে যথ সামান্য মাত্ৰ, সি উল্লেখনীয় নহয়। সাহিত্য সন্মিলনীত মই এটা বৰ সুন্দৰ দেখিলোঁ যে নামটো যে অসমীয়া সাহিত্য সন্মিলনী, ঠিক সেনেধৰণে ইয়াক মেলাধৰ্মী নকৰি সাহিত্যৰ যিটো অন্তৰ্মুখিতা, প্ৰকৃতভাৱে সাহিত্যৰ অন্তৰংগ আলোচনা হ'ব লাগে, এই দিশত তেখেতসকলৰ কৰ্মসূচীখিনি দেখি মই সঁচাকৈ বৰ ভাল পাইছোঁ। আৰু সেইকাৰণে মোক যেতিয়া কৈছিলে, মই কৈছিলোঁ যে মই অলপ কমফৰ্টেবল হোৱা হিচাপে মোক এটা বিষয় দিয়া, তেনেহ'লে ক'ম। তেওঁ বোলে নহয়, সাহিত্যৰ ওপৰত ক'ব লাগিব। ঠিকেই, সাহিত্য মোৰ নিজৰ ছাবজেক্ট, কিন্তু সাহিত্যৰ পৰাও মই কিছুদিন আঁতৰি আহিলোঁ, কিন্তু তথাপিও সাহিত্যৰ কথাও মই কৰি আছোঁ। গতিকে সেই হিচাপে সাহিত্যৰ ক্ষেত্ৰত দেখিলোঁ যে বিষয়টো সাহিত্যই যদি হয় তেনেহ'লে কোনো গল্প উপাধ্যায়ত যোৱাতকৈ অসমীয়া সাহিত্যত আচলতে সমালোচনা তত্ত্বটোৰ ধাৰাটো কি ধৰণে আগবাঢ়িব বা আগবাঢ়িছে, এই ধৰণে অলপ মুকলিভাৱে আলোচনা কৰিব পাৰিলে বোধহয় কথাটো ভাল হয়। সেইবাবে মই কৈছিলোঁ যে তেনেহ'লে সমালোচনা সাহিত্য দিয়া, আৰু ইয়াৰ যি পুৰোধা ব্যক্তি, যাৰ জৰিয়তে আমাৰ বিজ্ঞানসন্মতভাৱে বা আজিৰ চিন্তা চৰ্চাৰ নিচিনাকৈ লেখীয়াকৈ যিয়ে অসমীয়া সাহিত্যৰ সমালোচনাটো পথ মুকলি কৰিছিল, সেইজনে হৈছে ডক্টৰ বাণীকান্ত কাকতি। গতিকে অসমীয়া সমালোচনা সাহিত্য আৰু ডক্টৰ বাণীকান্ত কাকতি, এই লৈ বিষয়টো বাৰু মই অলপমান চেষ্টা কৰিম। সেইধৰণেই মই দিলোঁ, আৰু মই লিখোঁতে সমালোচনা সাহিত্য দিছোঁ, কিন্তু আপোনালোকৰ চিঠিত
সমালোচনাত্মক বুলি দিছে কথাটো একেটাই তাই গতিকে এই ধৰণে মই অলপমান কথা আপোনালোকৰ আগত কৈছোঁ আৰু আমাৰ আজিৰ চিফ গেষ্ট মাননীয় অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ইমৰে বাংঘা I think you will understand Assamese or Acha, that will do. So please kindly tell me if you anything to be explained. Anyway, I am reading it. It is written a long article, but আমাৰ যদি সঞ্চালক মহোদয়ে কয় যিখিনি সময়ত হেৰি কৰিব লাগে মই তেতিয়া এইখিনি কৰি দিম বহুত সময় বোধহয় আধা ঘণ্টাৰ ভিতৰত মই শেষ কৰিব পাৰিম নে নোৱাৰোঁ ক'ব নোৱাৰোঁ মই ৰিটেন হিচাপে লিখিছোঁ আৰু সেই হিচাপে মই পাঠ কৰিম অসমীয়া সমালোচনা সাহিত্য আৰু ডক্টৰ বাণীকান্ত কাকতি অসমৰ সাহিত্যৰ ইতিহাসত সমালোচনা সাহিত্যৰ চিন্তাধাৰা আধুনিক কালত ইয়াৰ সমালোচনাৰ ইতিহাস ৰচনা কৰাৰ কথাৰ চিন্তাটোতো বহুত দূৰত ইংৰাজী সাহিত্যৰ এলিজাবেথীয় যুগতে কেইবাজনো নাট্যকাৰৰ জীৱদশাতে তেওঁলোকৰ সৃষ্টিৰ মূল্যায়ন হ'বলৈ আৰম্ভ কৰিছিল মহান নাট্যকাৰ শেক্সপিয়াৰৰ জীৱনকালতে তেওঁৰ অনুকূল প্ৰতিকূল সমালোচনা আৰম্ভ হৈছিল জীৱনকালতে তেওঁৰ ফ্ৰান্সিছ মেয়াৰ্ছ নামৰ যুৱক গ্ৰন্থকাৰজনে লণ্ডনত পেলাডিষ্টেমিয়া উইথ ট্ৰেজাৰী গ্ৰন্থখনত চচাৰৰ পৰা শেক্সপিয়াৰলৈকে 150জনৰো অধিক সাহিত্যিকৰ গ্ৰন্থৰ নিদৰ্শন দাঙি ধৰি আৰু শেক্সপিয়াৰৰ তেতিয়ালৈকে প্ৰাপ্ত নাটককেইখন তেতিয়ালৈকে প্ৰাপ্ত হৈছিল 12খন নাটক সেইটোক দাঙি ধৰি তাত তেওঁৰ গ্ৰন্থ পেলাডিষ্টেমিয়াত সন্নিৱিষ্ট কৰি আৰু প্ৰশংসা কৰি এটি অধ্যায় সংযোজন কৰিছিল যাৰ নাম আছিল এ কম্পাৰেটিভ ডিছকোৰ্ছ অফ আৱাৰ ইংলিছ পয়েটছ উইথ দ্য গ্ৰীক লেটিন এণ্ড ইটালিয়ান পয়েটছ এইটোৱেই প্ৰথম কম্পাৰেটিভ লিটাৰেচাৰৰ আৰম্ভণি এই কম্পাৰেটিভ ডিছকোৰ্ছ আৰু কাৰ লগত উইথ গ্ৰীক লেটিন এণ্ড ইটালিয়ান পয়েটছ এইটো 1598ত এই গ্ৰন্থখন ওলাইছিল আৰু শেক্সপিয়াৰৰ সময় আছিল 1564 to 1616 তেতিয়ালৈ 12খন নাটক তেওঁৰ লিখা হিচাপে তেওঁ প্ৰাপ্ত হৈছিল সেইখিনিৰ ওপৰতে তেওঁ সমালোচনা কৰিছিল তুলনামূলক সাহিত্যৰ প্ৰাথমিক অৱস্থাত হয়তো এই আছিল প্ৰথম নিদৰ্শন তাৰ পাছৰ পৰাই শেক্সপিয়াৰীয় সাহিত্যৰ সমালোচনাৰ ইতিহাস আৰম্ভ হৈছিল 1694 খ্ৰীষ্টাব্দত ছাৰ থমাছ পোপ ব্লাউণ্টে শেক্সপিয়াৰৰ বিষয়ে তেওঁৰ সমকালীনসকলে লিখা মতামতবোৰ সংকলন কৰি দ্য ৰে পয়েটিকা অৰ্থাৎ ৰিমাৰ্কছ আপন পয়েট্ৰি বুলি সমালোচনা গ্ৰন্থখন প্ৰকাশ কৰিছিল খ্ৰীষ্টাব্দ 17 শতিকাৰ পৰাই শেক্সপিয়াৰ সাহিত্যৰ বিভিন্ন চিন্তা মত দাৰ্শনিক তত্ত্বৰ আধাৰত বৌদ্ধিক দৃষ্টিভংগীৰে আজিলৈকে বিশ্লেষণ আৰু সমীক্ষা হৈ আছে অসংখ্য সমালোচনা গ্ৰন্থ আৰু সমালোচনাৰ ইতিহাস শেক্সপিয়াৰৰ সমালোচনাৰ ইতিহাস অসংখ্য গ্ৰন্থ ৰচনা হৈছে এইবোৰ সমালোচনা সাহিত্যৰ তত্ত্ব আৰু মতবাদৰ অমূল্য সম্পদ 16 শতিকাৰ অসমীয়া সাহিত্যৰ প্ৰাচীন যুগ বৈষ্ণৱ সাহিত্যৰ যুগ প্ৰাচীন অসমীয়া ভাষাৰ কাব্য সাহিত্যৰ সমৃদ্ধ যুগ এই যুগত শ্ৰীশংকৰদেৱৰ বিশাল কাব্য সৃষ্টিৰে তেওঁৱেই আছিল শীৰ্ষতম স্তৰত সেই সময়ৰ মহান কাব্যকাৰসকলৰ মাজত তেতিয়াৰ অৰ্থাৎ সমকালীন সমালোচকৰ সৃষ্টি হোৱাৰ কথা আজি আমি ভাবিব নোৱাৰোঁ তৎসত্ত্বেও সেইসকলৰ দুই এক গুৰুত্বপূৰ্ণ কাব্যিক মন্তব্যৰ মাজতে কাব্য সমীক্ষাৰ বীজ নিহিত হৈ থকাৰ উমান পোৱা যায় অন্ততঃ অসমীয়া সাহিত্য ক্ষেত্ৰত শ্ৰীশংকৰদেৱে নিজেই তেওঁৰ পূৰ্বসূৰী ভাৰতীয় নব্য আৰ্য ভাষাসমূহৰ প্ৰথম অসমীয়া ৰামায়ণ কবি মাধৱ কন্দলীৰ কাব্য প্ৰতিভা আৰু তেওঁৰ অপূৰ্ব অসমীয়া কাব্য সৃষ্টিক প্ৰশংসা কৰিছিল এইদৰে পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি তেহে বিৰচিল ৰাম কথা হস্তীয় দেখিয়া লাড চচা যেন ফাৰে মাৰ্গ মোহৰ ভৈল তেহনয় অৱস্থা
এই স্তবকেৰেই মাধৱ কন্দলীৰ সামগ্ৰিক সৃষ্টি প্ৰতিভাক প্ৰতিভাত কৰিলে। শ্ৰীশংকৰদেৱে তেওঁৰ সমসাময়িক কবি পীতাম্বৰ দ্বিজৰ ভাগৱত দশম স্কন্ধৰ ভাঙনিক বিৰূপ সমালোচনা কৰিলে আদি ৰসাত্মক শৃংগাৰ ৰসৰ তামহিক কবি বুলি। বিলাপ কৰি কান্দে মাই ৰুক্মিণী, কোন অংগে খুন দেখি নাইলা ৰুক্মিণী। শ্ৰীশংকৰদেৱে ক'লে তেওঁৰ লগৰীয়া নাৰায়ণ ঠাকুৰক, শুনিও বলন্ত আৰ গাইবেক নলাগয়, গৰ্ব পৰ্বতত সিটো উঠিয়া আছয়। শংকৰদেৱে নিজেই সমালোচনা কৰিলে সাহিত্যত। শ্ৰীশংকৰদেৱৰ কনিষ্ঠ সতীৰ্থ অনন্ত কন্দলীয়ে ৰামায়ণ ভাঙিবৰ সময়ত মাধৱ কন্দলীক স্মৰণ কৰি তেওঁক বিশেষ মহন্ত কবি বুলি শ্ৰদ্ধা নিবেদিছিল। মাধৱ কন্দলী আদি মহন্ত বিশেষ পদবন্দে ৰামায়ণ ৰচিলা অখে, ময়ো লিখিব হত আসাম্বাৰ অনুমতি, কিন্তু প্ৰপঞ্চীয়া কিছু কহিব ভগতি। অনন্ত কন্দলীয়ে ৰামায়ণ লেখাৰ সময়ত মাধৱ কন্দলীক তেওঁ মহন্ত মাধৱ কন্দলী বুলি কৈছে। আকৌ কনিষ্ঠ গুৰু দামোদৰদেৱে শ্ৰীশংকৰদেৱৰ দ্বাৰা অনুদিত ভাগৱতৰ অসমীয়া কাব্যছন্দ শৈলীৰ প্ৰশংসা কৰিছে। তেওঁক মহাপুৰুষ বুলি নিজেই কৈছে। কৈ শ্ৰদ্ধাৱান হৈ তেওঁ তেওঁৰ শিষ্য ভট্টদেৱক কৈছিল, কথাবন্দে এক খণ্ড ভাগৱত কৰা, পূৰ্বে মহাপুৰুষে কৰিলা দশস্কন্ধ, কীৰ্তন ভটিমা ছবি দুলৰি সুচন্দ, তাতো কৰি সুগম কৰিও ভাগৱত, শ্ৰীশুদ্ধে সৰ্বলোকে বুজে যেন মত। এইবুলি ভট্টদেৱক কৈছে যে পূৰ্বে মহাপুৰুষে অতি সুন্দৰ ছন্দত এই ছন্দবিলাকৰ নাম দিছে। দামোদৰদেৱে কৈছে যে এইবিলাক ছন্দত তেওঁ ৰচনা কৰি গৈছে, কিন্তু পদ্যত কৰিছে তুমি কথাত কৰা। ষষ্ঠদশ সপ্তদশ শতিকাৰ অসমীয়া কাব্য সাহিত্যৰ কাব্যকাৰসকলৰ মাজত পাৰস্পৰিক সৃষ্টিৰ সমকালীন সমীক্ষাত্মক ভাৱাধাৰাৰ এয়া হয়তো এক আভাস আমি অসমীয়া সাহিত্যৰ বুৰঞ্জীত দেখা পাওঁ। তেতিয়া আমাৰো সমকালীন সাহিত্যত শ্বেক্সপিয়াৰৰ নিচিনাকৈ হৈছিল, কিন্তু সেয়া কিমান উচ্চ সমৃদ্ধ সাহিত্যৰ কথা আৰু আমাৰ আৰম্ভণিৰ কথা। গতিকে তেতিয়াই আমাৰো যেন সমালোচনা সাহিত্যৰ সৃষ্টি হৈছে। এতিয়া সমালোচনা সাহিত্য সম্পৰ্কে মই অলপমান কৈছোঁ। সমালোচনা সাহিত্য সৃষ্টিশীল সাহিত্যৰে প্ৰধান আৰু পৰিপূৰক অংগ। মেথিউ আৰ্নল্ড, লেচেলছ এবাৰক্ৰম্বী, টি.এছ. এলিয়ট আদি প্ৰখ্যাত সৃষ্টিশীল সাহিত্যিকে সাহিত্য সমালোচনাৰ স্থান এক উচ্চ স্তৰত প্ৰথিত কৰিছে। তেওঁলোকে সৃজনশীল সাহিত্যৰ দৰে সমালোচনাকো সৃষ্টিধৰ্মী বুলি কয়। সৃষ্টিশীল সাহিত্যিক আৰু সমালোচক সাহিত্যিকৰ মাজত একেই সৃষ্টিশীলতা যেন আছে, তেওঁলোকে সেইটো বিশ্বাস কৰে। কবি যেনেকৈ সৃষ্টিশীল হ'ব, সমালোচকো তেনেকৈ সৃষ্টিশীল হ'ব লাগে। হ'ব। The criticism of literature is often as entirely individual as to the creation of literature, and as much the work of undeniable genius. And the principles of literary criticism লেচেলছ এবাৰক্ৰম্বীয়ে কৈছে। মেথিউ আৰ্নল্ডৰ মতে কালজয়ী সাহিত্য সৃষ্টিৰ বাবে সমালোচকসকলে কবি সাহিত্যিকৰ মহান ভাৱ আৰু সমীক্ষাত্মক ধাৰণাবোৰ উদ্ভাসিত কৰি দিব লাগে। তেওঁতো আৰু ওপৰলৈ নিছে যে ফাংচন অফ এ লিটাৰী ক্ৰিটিক, এইটোৰ ওপৰত তেওঁ সুদীৰ্ঘ লিখিছে, এছেজ অফ পয়েট্ৰি ইন ক্ৰিটিচিজমত। টি.এছ. এলিয়টে আকৌ কৈছে, সমালোচনা আৰু সমালোচকৰ বিষয়ে বহু সময়ত বিভিন্নভাৱে মতাদৰ্শ উত্থাপন কৰিছে যদিও দি পাৰফেক্ট ক্ৰিটিক নামৰ প্ৰবন্ধটোত তেওঁ শেষত কৈছে, ইট ইজ টু বি এক্সপেক্টেড that the critic and the creative artist should be frequently be the same person. Secretary কৈছে এইটো। কবিৰ সৃষ্টিশীলতাৰ দৰে সমালোচকৰো তেনে উচ্চবোধ বা উপলব্ধি থাকিব লাগিব। সুসমালোচনা এক পৰিশোধিত বা সংস্কৃত সংবেদনশীলতাৰ পৰিণতি, কালচাৰ্ড চেন্সিবিলিটিজ তেওঁ কৈছে সমালোচকৰ ক্ষেত্ৰতো। টু বি এ গুড ক্ৰিটিক ওৱান হেজ টু বি এ বিং অফ হায়াৰ অৰ্ডাৰ। প্ৰাচ্য আৰু পাশ্চাত্যৰ সাহিত্যৰ বুৰঞ্জী সেইবাবেই বিভিন্ন সমালোচকৰ ধাৰাৰে সমৃদ্ধ।
সংস্কৃত সাহিত্যৰ কাব্যালোচনাত সাহিত্য সমালোচক বুলিলে অলংকাৰ শাস্ত্ৰক বুজায়। অলংকাৰবাদ, ধ্বনি বা ৰসবাদ, গুণৰীতিবাদ, বক্ৰোক্তিবাদ, ঔচিত্যবাদ আদি কাব্যিক তত্ত্বৰ ভিত্তিত কাব্য সাহিত্যৰ বৈশিষ্ট্যৰ নিৰ্ণয় কৰিবলৈ প্ৰয়াস কৰা হয়। এইটো ভাৰতীয় সাহিত্যৰ, সংস্কৃত সাহিত্যৰ ক্ৰিটিচিজম বুলিলে আমি অলংকাৰ শাস্ত্ৰক বুজোঁ। আৰু অলংকাৰ শাস্ত্ৰত এইবোৰ বাদৰ মানে ডিছকাশ্যন আছে আৰু সেইধৰণে সাহিত্যক বিচাৰ বিবেচনা কৰিবলৈ চেষ্টা কৰিছে সমালোচকসকলে। সংস্কৃত কাব্যালোচনা বা সাহিত্যৰ বিচাৰৰ বাবে এই তাত্ত্বিক পদ্ধতিবোৰ কিন্তু প্ৰায় স্থিৰভাৱে নিৰ্দিষ্ট তত্ত্ব হৈ আছে। সমাজ বিৱৰ্তনৰ চিন্তা বা দৰ্শনে এই সমালোচনা তত্ত্বত প্ৰভাৱ পেলাব বা পৰিৱৰ্তন আনিব নোৱাৰে। সেইটো আছেই, কিন্তু তাৰ ব্যাখ্যাটো পৰিৱৰ্তন হৈ যায়। কিন্তু সামাজিক দৃষ্টিত যে পাশ্চাত্য সাহিত্যত বা বিশ্ব সাহিত্যত যেনেকৈ তত্ত্ববোৰৰ পৰিৱৰ্তন হয় আৰু সেই তত্ত্বৰ পৰিৱৰ্তনৰ লগে লগেও সাহিত্যৰ সৃষ্টি হয়, সমালোচকৰ সৃষ্টি হয়, সেইটো কিন্তু সংস্কৃত সাহিত্যৰ তাত এটা স্থিৰ হৈ আছে, অথচ তাৰ ব্যাখ্যা বহুত হ'ব পাৰে। আজি আমি সেই তত্ত্বৰে আমি সাম্প্ৰতিক সাহিত্যৰ তত্ত্ব আলোচনাকো আমি কৰিব পাৰোঁ। পাশ্চাত্যৰ সাহিত্য আলোচনাত সমাজতত্ত্ব, দৰ্শন, ইতিহাস, মনোবিজ্ঞান, বিজ্ঞানৰ তথ্য আৰু তত্ত্বই সাহিত্য শিল্পৰ সৃষ্টিত প্ৰভাৱ পেলাই আহিছে আৰু বিভিন্ন সমালোচনাৰ ধাৰাৰ সৃষ্টি কৰিছে। সেইবাবেই অমৰ সাহিত্যিক সৃষ্টিসমূহে ঐতিহাসিক, ৰমন্যাসিক, দাৰ্শনিক, মনোবৈজ্ঞানিক, সমাজবাদী, প্ৰতীকবাদী, চিত্ৰকল্পবাদী আদি বিভিন্ন মতাদৰ্শৰ আধাৰত বিশ্লেষিত হৈছে বিভিন্নভাৱে আৰু যুগে যুগে। হ'লেও এনেবোৰ তাত্ত্বিক প্ৰভাৱত সৃষ্টি হোৱা সমালোচনাও মূলতঃ দুটা ভাগতে আমি বিভক্ত কৰিব পাৰোঁ: ব্যক্তিনিষ্ঠ, ছাবজেক্টিভ অৰ পাৰ্চনেল, আৰু বস্তুনিষ্ঠ বা নৈৰ্ব্যক্তিক, অবজেক্টিভ বা ইম্পাৰ্চনেল। বিগত শতিকাৰ আৰম্ভণিৰ কালৰ পৰাই, বিশেষকৈ প্ৰথম বিশ্বযুদ্ধৰ পাছৰ পৰাই বিশ্বত দ্ৰুতগতিৰে বিশেষ বিশেষ চিন্তাবিদৰ দাৰ্শনিক মতবাদে সৃষ্টি কৰা ভাৱধাৰা সাহিত্য সৃষ্টিত প্ৰতিফলিত হৈছিল। কাৰ্ল মাৰ্ক্সৰ বস্তুবাদী দৰ্শনৰ আধাৰত সমাজবাদী তত্ত্ব অৰ্থাৎ সামাজিক বাস্তৱতা, ছ'চিয়েলিষ্ট ৰিয়েলিজম, এই ধাৰণাৰে সৃষ্টি হোৱা সাহিত্যিক তত্ত্বই এসময়ত সমালোচনাৰ ধাৰাক প্ৰভাৱিত কৰিছিল। মই উদাহৰণবোৰ দিয়া নাই, বহুত হৈ যাব, খালি কথাবিলাক অলপ ইনে বাৰ্ডছ আই ভিউ মই খালি কথাটো কৈছোঁ। তাৰ বিপৰীতে অতিবাস্তৱবাদ, ইংৰাজীত চাৰৰিয়েলিজম বা চুৰৰিয়েলিজম, অস্তিত্ববাদ, এক্সিষ্টেঞ্চিয়েলিজম আৰু উদ্ভট তত্ত্ববাদ, এবচাৰ্ডিজম, অভিব্যক্তিবাদ, এক্সপ্ৰেছনিজম, ফ্ৰয়ডীয় মনোবিজ্ঞান, মনঃসমীক্ষণ দৰ্শন আৰু তাৰ বৰ্তমান সংশোধিত ৰূপত লাছান, মাইকেল ফুকু আদিৰ দৰ্শন, ষ্ট্ৰাকচাৰেলিজম, নিৰ্মিতিবাদ বুলি কোৱা হয় বোধহয়। এই ষ্ট্ৰাকচাৰেলিজমৰ বিপৰীতে আকৌ ডিকনষ্ট্ৰাকশ্যনৰ মূল প্ৰবক্তা জেকুই ডেৰিডা আদিৰ অতি সাম্প্ৰতিক কালৰ সাংস্কৃতিক জাতীয়তাবাদ, কালচাৰেল নেশ্যনেলিজম আদি প্ৰস্তুত মতবাদৰ চিন্তাধাৰাই 1960-70 চন মানৰ পৰাই সমালোচনা সাহিত্যক অনুপ্ৰাণিত কৰা সৃষ্টিশীল সাহিত্যৰো বিশ্বত সৃষ্টি হৈ আহিছে আৰু সেই অনুসাৰে সমালোচনাৰ ধাৰাৰো পৰিৱৰ্তন হৈছে। এতিয়া পাশ্চাত্য 20 শতিকাৰ শেষাৰ্ধৰ পৰাই বিদ্যায়তনিক দিশত নতুনকৈ আন এটা সাহিত্যিক ধাৰাই গুৰুত্ব পাবলৈ আৰম্ভ কৰিছে। সেইটো হৈছে তুলনামূলক সাহিত্য, কম্পাৰেটিভ লিটাৰেচাৰ। প্ৰকৃতাৰ্থত তুলনামূলক সাহিত্য এটা বিচাৰৰ সাহিত্যিক পদ্ধতিৰূপে আমি ওপৰত উল্লেখ কৰি অহা 16 শতিকাৰ এলিজাবেথীয় যুগতেই আৰম্ভ হৈছিল। কম্পাৰেটিভ লিটাৰেচাৰটো মেথিউ আৰ্নল্ডৰ হাতত সাহিত্যিক বিচাৰৰ মান নিৰ্ণয়ত ই কেনেকুৱা বিশেষ ৰূপ লৈছিল ডক্টৰ বাণীকান্তদেৱৰ সাহিত্য আলোচনা প্ৰসংগত তলৰ ফালে আমি চমুকৈ উল্লেখ কৰিম। কিন্তু উল্লেখযোগ্য এই যে এই তুলনামূলক সাহিত্য অধ্যয়নৰ চৰ্চা বা এই ধৰণৰ মানসিকতাই সাম্প্ৰতিক কালত ইয়াক বিশ্বজনীনতা বা সাৰ্বজনীনতাৰ দিশত ব্যাপ্তি লাভ কৰাৰ পথ প্ৰশস্ত কৰিছে। আপোনালোকে যিসকলে লিটাৰেচাৰ ষ্টুডেণ্ট
আৰু ইউনিভাৰ্চিটিত দেখিবলৈ পাব যে কম্পাৰেটিভ লিটাৰেচাৰটো এটা ইম্পৰ্টেণ্ট লিটাৰেচাৰ হৈছে আৰু এই কম্পাৰেটিভ লিটাৰেচাৰেও আৰু এটা নতুন ধাৰালৈ লৈ গৈছে সেইটো হৈছে এনেই কম্পাৰেটিভ লিটাৰেচাৰ মানে মূল বস্তুটো কি হিচাপে আছে যে দেশ আৰু ভাষাৰ মাজত সাহিত্যৰ চৰিত্ৰৰ মাজত ভিন্নতা আছে কিন্তু তাৰ মাজতো কিছুমান ভাৱ চিন্তা অনুভূতি মানৱৰ শাৰীৰিক ভাষ্য আদিৰ সাদৃশ্য বা একৰূপতা আছে আৰু সৰ্বশেষত আছে এটা মানৱীয় সত্তা বিশ্বৰ সকলো দেশৰ সাহিত্যতে তাৰ প্ৰতিফলন হয় তুলনামূলক সাহিত্যই সেইবোৰ লৈ আহে কিন্তু আমিও তুলনামূলক সাহিত্যই ভিন্নতাৰ পৰিচয়বোৰ সীমাবদ্ধতাৰ ঊৰ্ধত সমগ্ৰ সাহিত্যক এক সাহিত্যৰূপে বিশ্ব সাহিত্যৰূপ কৰাৰ পোষকতা কৰে বিশ্বজনীনতা বা সাৰ্বজনীনতাৰ দৃষ্টিভংগীক প্ৰতিষ্ঠা কৰে তাত ভাষিক বা জাতীয় সাহিত্যৰ চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিচয় নাই আজি আমি একাকাৰ হৈছোঁ এক হৈ গৈছোঁ গ্লোবেল লিটাৰেচাৰ গোলকীয় সাহিত্য তাত আপোনাৰ কথাই আৰু তাত ভবা এজনৰ চিন্তা চেন্সিবিলিটি একেই হয় গতিকে সেই সাহিত্য হিচাপে এক সাহিত্য এটা আমি কৰিব পাৰোঁ নেকি সেইটোৰো তুলনামূলক সাহিত্যৰ বিচাৰৰ মাজেদি অট'মেটিকেলি তালৈ লৈ যায় আৰু সেইটো অকল সাহিত্যৰ ক্ষেত্ৰতে হোৱা নাই লেংগুৱেজৰ ক্ষেত্ৰতো হৈছে লেংগুৱেজত কি হৈছে যে ষ্ট্ৰাকচাৰেলিজিম যিটো আছিলে ষ্ট্ৰাকচাৰেলিজিমৰ যিটো এটা সংশোধিত বা পৰিৱৰ্তিত বা তাৰ সদৃশ ৰাখি তেওঁৰ এটা মত বিৰোধ কৰি ভাষাবিজ্ঞানীসকলৰ এচাম গৱেষকে বিশেষকৈ আমেৰিকান ভাষাবিদ নোৱাম চমস্কি বুলি তেওঁলোকে কি কৰিছে বিশ্বৰ সকলো ভাষাৰ আমাৰ মাত কথাবিলাক কোৱাৰ হেৰি তাৰ যে শব্দবোৰৰ যি একেটা কথা আছে সেইটো অনুভৱ কৰি লৈ গোটেই বিশ্বতে ভাষাৰ কথাৰ বৈশিষ্ট্য ৰক্ষা কৰি তেওঁলোকে আপোনালোকে যিসকলে লেংগুৱেজ জানে তেওঁলোকে সেইটো নিশ্চয় পাইছে গতিকে ভাষাৰ গাঁথনিক বৈশিষ্ট্যৰ ভিত্তিত সমগ্ৰ বিশ্বতে এটা গাঁথনি এখন ব্যাকৰণ হ'ব পাৰে নেকি সেইটো চিন্তা কৰিছে সেইটো হৈছে ইউনিভাৰ্চেল গ্ৰামাৰ গতিকে এফালে সাহিত্যৰ সমালোচনা সাহিত্যৰ দিশতো আমাৰ বিশ্ব সাহিত্যৰ কথা চিন্তা কৰা হৈছে আৰু আনফালেদি বিশ্ব গ্ৰামাৰ ৱৰ্ল্ড গ্ৰামাৰ এইটোও এটা আছে গতিকে এই ধৰণৰ ধাৰাবোৰে সাম্প্ৰতিক কালত দেখা দিছে সি যি হওক তুলনামূলক সাহিত্য তত্ত্বৰ এই নতুন ব্যাপ্তি সৰ্বজনক ৰাজ্য হৈছে নাই সেই এটা চিন্তা কৰিবলগীয়া ইয়াৰ লগত জাতীয় বা ৰাষ্ট্ৰীয় সাহিত্যৰ মূল চৰিত্ৰৰ পৰা সম্ভাৱ্য বিশ্বজনীনতা বোধৰ উপাদানবোৰৰ স্বকীয়তা সমৃদ্ধি কৰাৰ দৃষ্টিভংগীৰ দিশবোৰৰো গুৰুত্ব আছে গোলকীয় সাহিত্য সৃষ্টিৰ মাজত জাতীয় ভাৱধাৰাসমূহৰ বা চিন্তা দৰ্শনবোৰ বিলীন হৈ যোৱাৰ এটা শংকা বা সম্ভাৱনাও থাকি যায় এই ক্ষেত্ৰত কিন্তু সমগ্ৰ ভাৰতীয় সাহিত্যৰ মাজতেই তুলনামূলক সাহিত্যৰ এক ইতিবাচক অধ্যয়নৰ সম্প্ৰসাৰণ হোৱাটো প্ৰয়োজন এক ভাৰতীয় সাহিত্য সৃষ্টিৰ ধাৰণা যিটো প্ৰকৃততে আমি হৈয়ে আছে আমাৰ ভাৰতবৰ্ষত এই আহিছোঁৱেই মই জ্যোতিপ্ৰসাদৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আদি কবিৰ সাহিত্যিক ভাৰতীয় মনীষীসকলেও ভাৰতীয় ধাৰণাৰে বিশ্ব সাহিত্যৰ চিন্তা কৰিছিল এই হ'ল মই এটা এই সাধাৰণ ভিউ এটা যে সাহিত্যৰ সমালোচনাৰ ধাৰাবোৰ কেনেকৈ গতি হৈছে কেনেধৰণে হৈছে এই ক্ষেত্ৰত সেই একেই তুলনামূলক আমাৰ অসমীয়া সাহিত্যত কি হৈছিল এইটো সেইটোৰ কাৰণে মই চাবলৈ গ'লে দেখোঁ অসমীয়া সাহিত্যৰ প্ৰাচীন দিশটোৰ ক্ষেত্ৰত পূৰ্বতে মই অকণমান আভাস উল্লেখ কৰিছোঁ ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰাই আধুনিক অসমৰ সামাজিক পুনৰ জাগৰণৰ বাবে উৎমুকনি আৰু ৰমন্যাসিক প্ৰবাহ সৃষ্টিৰ আগমুহূৰ্তত উন্মোচিত হ'বলৈ ধৰা আধুনিক অসমীয়া সাহিত্যৰ জোনাকী যুগ সৃষ্টি কৰা সেই কালৰ শ্ৰেষ্ঠতম অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাই ২০ শতিকাৰ ৫ দশকলৈকে সাহিত্য জগতৰ সম্ৰাট ৰূপে জিলিকিছিল অসমীয়া সাহিত্যিক সৰ্বদিশত সেই কালৰ বিশ্বৰ সাহিত্যৰ সৈতে সংযোগ ঘটোৱা লক্ষ্মীনাথ বেজবৰুৱাই সমালোচনাৰ দিশটোৰ পথো উন্মোচন কৰিছিল তেওঁ অকল গল্প সাহিত্য গল্প কবিতা বা নাটক ইয়াতেই তেওঁ
আধুনিকতাৰ প্ৰৱেশটো কৰি দিয়া নাছিল, সমালোচনাৰ সাহিত্যৰ দিশটোও তেওঁ আনি দিছিল। কাৰণ তেওঁৰ যিখিনি তত্ত্বমূলক ৰচনা, গহীন ৰচনা, মই গোটেইবিলাক উল্লেখ নকৰোঁ, খালি অলপমান কৰি গৈছোঁ। শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ আৰু বৈষ্ণৱ সাহিত্যৰ সৃষ্টিসমূহক আৰু তেওঁলোকৰ জীৱন দৰ্শনক পোনপ্ৰথমে নতুন আলোকেৰে উদ্ভাসিত কৰাৰ প্ৰয়াস কৰিছিল। বেজবৰুৱা ৰচনাৱলীৰ মাজত শংকৰদেৱ, মাধৱদেৱ, তত্ত্বকথা, ভক্তি ধৰ্ম আদি বিষয়ত তুলনামূলকভাৱে গহীন তথ্যৰে অসমৰ বৈষ্ণৱ সাহিত্যৰ মূল্যায়ন কৰা তেওঁই আমাৰ প্ৰথম সমালোচক ৰূপে গণ্য হৈছে। সেই এইবিলাক বেজবৰুৱা ৰচনাৱলীত আপোনালোকে যেতিয়া দেখে, তাত তথ্যবিলাক যেতিয়া কৰে, তেওঁ ভাৰতীয় সাহিত্যৰ, বৈষ্ণৱ সাহিত্যৰ, আমাৰ ভাৰতীয় ধৰ্মৰ, বৈষ্ণৱ ধৰ্মৰ শংকৰদেৱৰ লগত তুলনামূলকভাৱে কেনেধৰণে আলোচনা কৰি গৈছিল। তেতিয়া তেওঁ আৰু এই মানে হিউমাৰাছ লক্ষ্মীনাথ বেজবৰুৱা নহয়, তাত তেওঁ গহীন লক্ষ্মীনাথ। আকৌ তেওঁ বাটটো কেনেকৈ মুকলি কৰিলে, সমালোচনাৰ দিশটোৰ তেওঁ বাট কাটি দিছিল জোনাকীত পুথিৰ গুণাগুণ বিচাৰ নামৰ পুথি সমালোচনাৰ শিতান্ত খুলি জোনাকী যেতিয়া তেওঁ সম্পাদনা কৰে। অৱশ্যে প্ৰায় জোনাকীৰ এবছৰ দুবছৰমান আগতেই মাহেকীয়া আলোচনী ৰূপে প্ৰকাশ কৰা আসাম বন্ধু, এইটো 1885-86 চনত ওলাইছিল, তাতো গুণাভিৰাম বৰুৱাই পুথি সমালোচনা শিতান্ত খুলিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ পাছত বাঁহী আলোচনীত অধিক উন্নতভাৱে আৰু নিষ্ঠাৰে কিতাপৰ সমূহ সমালোচনা শিতানটো নিয়মীয়াকৈ বৰ্তাই ৰাখিছিল। আৰু তেওঁ সৰহভাগতে জোনাকী আৰু বাঁহীৰ সৰহভাগতে এই পুথি সমালোচনাবোৰ বেজবৰুৱাই নিজেই কৰিছিল। কিন্তু তেতিয়াৰ সেই সমালোচনাৰ দিশটোত লেখকৰ ভাষা, তথ্যৰ বিচাৰ, ব্যাকৰণগত দোষ বা গুণ ইত্যাদিৰ ওপৰতহে বিচাৰ কৰি অধিক গ্ৰন্থ লিখাৰ বাবে উৎসাহ বা প্ৰেৰণা দিয়া পৰম্পৰাগত এক সমীক্ষাত্মক ধাৰাহে আছিল। অৱশ্যে কোনো কোনো গ্ৰন্থৰ ক্ষেত্ৰত সমালোচনাৰ পাছত বিতৰ্কৰূপে আলোচনাও হৈছিল, কিন্তু বেজবৰুৱাক কেন্দ্ৰ কৰি জোনাকী, বিজুলী বা বাঁহীৰ জৰিয়তে যিসকল সাহিত্যিক গঢ়ি উঠিছিল, তেওঁলোকৰ মূল প্ৰয়াসটোৱে আছিল অসমীয়া সৃষ্টিশীল আৰু অন্যান্য দিশৰ গ্ৰন্থ লিখাত উৎসাহ প্ৰদান কৰা আৰু গ্ৰন্থ বৃদ্ধি কৰা। সমালোচনাৰ দিশটো প্ৰায় গৌণ হৈ আছিল। ই আছিল প্ৰশস্তি, প্ৰশংসা আৰু মূলতঃ অনুপ্ৰেৰণামূলক। কিন্তু তাৰ পাছত আমাৰ যদি আমি ভাবোঁ যে ডক্টৰ লক্ষ্মীনাথ বেজবৰুৱা আমাৰ আধুনিক যুগৰ 1940 চনলৈকে এইটো আমি তেওঁৰেই যুগ বুলি ক'ব পাৰোঁ। সকলোতে তেওঁ সিংহপুৰুষ। বেজবৰুৱাই কি কয়, এই লেখাটো মোৰ হৈছে নাই, বেজবৰুৱাৰ প্ৰসংগাটো পালেহে মোৰ হেৰি হৈ উঠে। ঠিক তেনেকৈ এই হেৰিটো, আমাৰ গুৰুত্বটো, সেই গোটেই যুগটোক নিয়ন্ত্ৰিত কৰিছিল একমাত্ৰ লক্ষ্মীনাথ বেজবৰুৱাই। আৰু তাৰ দ্বিতীয় যুগটো অন্ততঃ 1950-60 চনলৈকে দ্বিতীয়জন ব্যক্তি হ'ল ডক্টৰ বাণীকান্ত কাকতি। তেওঁৰ 1935 চনৰ পাছৰ পৰা যেতিয়া গোটেইটো যে ডক্টৰ বাণীকান্ত কাকতিৰ মত কি, ডক্টৰ বাণীকান্ত কাকতিয়ে কি কৈছে, গতিকে দ্বিতীয়াৰ্ধত 60-70 চনলৈকে এই গোটেই যুগটো যেন বাণীকান্তৰ যুগ। ভাষা সাহিত্যৰ বিদগ্ধ পণ্ডিত ৰূপে তেওঁ জন্মগ্ৰহণ কৰিছিল 1894 চনত আৰু 1952 খ্ৰীষ্টাব্দত তেখেতৰ মৃত্যু হৈছিল। মই জীৱনীটোলৈ নাযাওঁ, তেখেতৰ কথাখিনিৰ ওপৰত কৈছোঁ। ভাষা সাহিত্যৰ বিদগ্ধ পণ্ডিত ৰূপে নিজৰ জীৱদ্দশাত বাণীকান্ত কাকতিয়ে অসমীয়া সাহিত্য সমালোচনাৰ দিশতো এক নৱজাগৰণৰ পথ প্ৰদৰ্শক স্বৰূপে কাম কৰি গ'ল। তেওঁ কোনো কাব্যতত্ত্ব, কাব্য সমালোচনা বা নন্দতত্ত্বৰ গ্ৰন্থ ৰচনা কৰি যোৱা নাই। আৰু তেওঁৰ সাহিত্যিক দিশটো কেতিয়াৰ, মই প্ৰথমে এইটো কৈছোঁ যে তেওঁৰ 3টা স্তৰত ভাগ কৰিব পাৰি। তেওঁৰ সাহিত্যক কৃতি বা বৌদ্ধিক কৃতি, আৰু তেওঁ নিজেই ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ আগত কৈছিল যে মোৰ 3টা কালহে, প্ৰথমখিনি মোৰ সাহিত্য আদিৰ এইবিলাক চিন্তা চৰ্চা, আৰু দ্বিতীয় প্ৰায় মই MA পাছ কৰাৰ পিছত মই 7 বছৰ কাল অসমীয়া ভাষা সাহিত্যৰ কাৰণে তাৰ অধ্যয়নত চৰ্চা হৈ থাকিলোঁ। তাৰমানে তেওঁ 1918 MA পাছ কৰিলে, লিটাৰেচাৰ গ্ৰুপত, সাহিত্য গ্ৰুপত, A গ্ৰুপত। তেওঁ তেতিয়া 2nd ক্লাছ পালে, 4th নে কি হ'ল, তেওঁৰ সন্তুষ্ট নহ'ল, তেওঁ তেতিয়া নিহপতি আছিল, সেইবিলাক জীৱনৰ কথা। আৰু পাছত সেইকাৰণে তেওঁ লেংগুৱেজত আহিল, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ল। 1926 চনত তেওঁ লেংগুৱেজ গ্ৰুপত কলকাতা ইউনিভাৰ্চিটিত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ তেওঁ লেংগুৱেজত আহিল।
আৰু সেই লেংগুৱেজৰ পিছত তেওঁৰ গোটেই ধাৰণাটো 7 বছৰকাল লেংগুৱেজ সৃষ্টি কৰি অসমত দিগন্তকাৰী সেই কিতাপ ডেভেলপমেণ্ট অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ ভাষাতত্বৰ সেই কৰিলে। গতিকে কিন্তু তাৰ আগৰ ছোৱাই তেওঁৰ লেখনি, তাৰ আগৰ ছোৱাত সাহিত্যৰ আলোচনা তেওঁ কোনো আৰু সেইকাৰণে তেওঁ কোনো কাব্যতত্ত্ব কাব্য সমালোচনাৰ গ্ৰন্থ নেলেখিলে। কিন্তু প্ৰাচীন আৰু তেতিয়ালৈ সৃষ্ট নতুন অসমীয়া সাহিত্যৰ কাব্য বিষয়ক যিখিনি সমালোচনা তেওঁ আগবঢ়ালে, অসমীয়া সাহিত্যত সি এক নতুন আৱিষ্কাৰ, ডিস্কভাৰী। প্ৰায় 3 দশক জুৰি অসমীয়া কাব্য সাহিত্যৰ আলোচনাত বাণীকান্ত প্ৰভাৱে প্ৰভূতপৰ্বভাৱে ক্ৰিয়া কৰিছে। তেওঁৰ এই ৰচনাসমূহৰ পৰাই তেওঁৰ কাব্যতত্ত্ব কাব্য দৰ্শন বা কাব্য ধাৰণাৰ বিচাৰ কৰিব লাগিব। তেওঁৰ কাব্যতত্ত্ব কি, কাব্য ধাৰণা কি, সেইটো আচলতে তেওঁৰ যিবিলাক সমালোচনা তাৰ পৰাহে আমি উলিয়াই আনিব লাগিব। অসমীয়া সমালোচনা সাহিত্যত বাণীকান্ত কাকতিৰ কনিষ্ঠ সমালোচক ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা, ডক্টৰ মহেশ্বৰ নেওগ প্ৰভৃতি লেখকসকল বাণীকান্ত বৃত্তৰ ভিতৰতে প্ৰেৰণাপ্ৰাপ্ত। মূলতঃ তেওঁলোক ঐতিহাসিক সমালোচক, ইতিহাস ব্যাখ্যা আৰু তথ্যানুসন্ধানী প্ৰয়াসৰ প্ৰেৰণাৰে প্ৰলুব্ধ। ডিম্বেশ্বৰ নেওগ বাণীকান্ত বৃত্তৰ বাহিৰত, তেওঁ কিন্তু অলপ আছিল, বাহিৰত আছিল। কিন্তু তেওঁৰ সমালোচনা চিন্তা স্বদেশী ইতিহাসৰ চিন্তা দৰ্শনেৰে সমাচ্ছন্ন। সাহিত্যৰ সমীক্ষক ৰূপে অন্য সাহিত্যৰ, বিশেষকৈ ইংৰাজী সাহিত্যৰ সৈতে তুলনাৰ বিচাৰো অৱশ্যে তেওঁ কৰিছে। পাছলৈ ত্ৰৈলোক্যনাথ গোস্বামীয়ে মননশীল চিন্তাৰে সাহিত্য আলোচনাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। কিন্তু তেওঁৰ কাব্য জিজ্ঞাসা ভাৰতীয় দৰ্শন আৰু সংস্কৃত সাহিত্যৰ ৰসতত্ত্ব প্ৰভাৱেৰে প্ৰভাৱান্বিত। ডক্টৰ ত্ৰৈলোক্যনাথ গোস্বামী অসমীয়া সমালোচনা সাহিত্যৰ চিন্তাত মননশীল কাব্যিক দৰ্শনোপলব্ধিৰ কাব্য বিচাৰ কৰাৰ প্ৰয়াস এই শতিকাৰ 70 দশকমানৰ পৰাহে যেন পৰিলক্ষিত হয়। এই সময়ছোৱাত নাই, কেতিয়াৰ পৰা হৈছে? আমাৰ জয়ন্তীৰ পাতৰ পৰা, 1940ৰ পাছৰ পৰা জয়ন্তীৰ পাতত আৰম্ভ হৈছে। আৰু ৰামধেনু যুগত কিছু পৰিমাণে পাশ্চাত্য সাহিত্যৰ এই দৰ্শনবিলাক মই আগতে উল্লেখ কৰি অহা এইবিলাকৰ পৰীক্ষা নিৰীক্ষা চলিছে, গল্প, উপন্যাস, কবিতা এইবিলাকৰ মাজত। গতিকে সেইটোও পাছত, কিন্তু তাৰ প্ৰাক মুহূৰ্তত ডক্টৰ বাণীকান্ত কাকতিৰ সাহিত্য সমালোচনাৰ উদ্ভৱ। বাণীকান্ত কাকতিৰ কাব্যালোচনাৰ ধাৰাই পোনপ্ৰথমতে কাব্যিক মতাদৰ্শৰ পোহৰত আৰু কাব্যিক চিন্তাদৰ্শৰ উপলব্ধিবোধেৰে কৰা দিশ নিৰ্ণয়কাৰী ধাৰা। সমালোচনা সাহিত্যৰ বুৰঞ্জীত সমালোচনা তত্ত্বৰ আদৰ্শত আগবঢ়া প্ৰথম সাহিত্য সমালোচক। বাণীকান্ত কাকতিৰ কাব্যালোচনাৰ প্ৰথম বৈশিষ্ট্য হ'ল তেওঁৰ তুলনামূলক বিচাৰ। বিশ্ব সাহিত্যৰ সংশ্লিষ্ট নিদৰ্শনেৰে অসমীয়া সাহিত্যক ৰিজনি কৰি তাৰ সৃষ্টিৰ সৌন্দৰ্য আকৰ্ষণীয় ৰূপত তেওঁ পাঠকৰ আগত দাঙি ধৰিলে। এইখিনিতে এটা কথা উল্লেখনীয়, মেথিউ আৰ্নল্ডে তেওঁৰ এছেজ ইন ক্ৰিটিচিজম গ্ৰন্থত কাব্যিক সৌন্দৰ্য বিচাৰৰ বাবে তুলনাৰ এক বিশেষ সূত্ৰত গুৰুত্ব দিছিল। সমালোচক বা পাঠকে মহান কাব্যৰ কিছুমান পংক্তি বা উল্লেখনীয় উক্তিত যিবোৰত মহান কাব্যিক গুণ নিহিত আছে বুলি সৰ্বজন স্বীকৃত হৈছে, সেইবোৰ মনত ৰাখি পাঠ্যকাব্যৰ শাৰী বা দশাৰ সৈতে মানসিকভাৱে বুজায়। আপুনি এটা পয়েমৰ লাইন আনিলে বা পয়েমটো আনিলে, কিন্তু সেইটোৰ লগত গ্ৰীক সাহিত্যৰ ক্লাছিক সাহিত্যবিলাকৰ যিবিলাক মহান ভাৱধাৰা আৰু মহান বাক্য, সেইবিলাকৰ লগত এইটোৰ কিমান হৈছে, এই তুলনামূলক, সেইটো এটা তুলনা। অৰ্থাৎ তেওঁৰ এটা মেথড, সেই মেথডটোক কি বুলি কৈছিল? টাচষ্টন মেথড, কষ্টিপাথৰ মেথড। সাহিত্যৰ যিবিলাকৰ মেজৰ আছে বা আছে, যদি মেথিউ আৰ্নল্ড পঢ়িছে আপোনালোকে, এছেজ ইন ক্ৰিটিচিজমৰ ষ্টাডিজ ইন পয়েট্ৰি বোলা প্ৰবন্ধত আপুনি দেখিবলৈ পাব। আৰু ঠিক একেধৰণে বাণীকান্তও যেন সেইটোকে কৰিছিল, যে প্ৰাচীন অন্য সাহিত্যবিলাকত কি আছে আৰু সেইটোৰ লগত আমাৰ বৈষ্ণৱ সাহিত্যৰনো কি তুলনা আছে, এই ধৰণৰ কথাবিলাক চিন্তা কৰিছিল। অৱশ্যে আৰ্নল্ডৰ এই তত্ত্বৰ মূল অন্তৰ্নিহিত সুৰটো হৈছে সমালোচকে বস্তুনিষ্ঠভাৱে যি দেখিছে সেইদৰে বিচাৰ কৰা কাৰ্যৰ শিক্ষা গ্ৰহণ কৰাটো। টু চি দি অবজেক্ট এজ ইট ইজ। তেওঁৰ সমালোচনাৰ
মূল কথাটো হৈছে ব্যক্তিনিষ্ঠ, ইম্পাৰ্চনেল, নৈৰ্ব্যক্তিক। কিন্তু তাতেই পাৰ্থক্যটো ঘটিছে আমাৰ ডক্টৰ বাণীকান্ত কাকতিৰ লগত। বাণীকান্ত কাকতিয়ে অসমীয়া কবিতাৰ তুলনামূলক বিচাৰ কৰোঁতে বিশেষকৈ কেতেকী, দহিকতৰা, তুমি আদি কাব্যৰ সমালোচনাত আৰু পুৰণি অসমীয়া কাব্যত ইংৰাজী কবিসকলৰ অথবা কালিদাসৰ কাব্যৰ শাৰী আদি প্ৰাসংগিক ক্ষেত্ৰত উদ্ধৃত কৰি কাব্যৰ বিশ্লেষণ কৰিছিল। কিন্তু সি আছিল প্ৰাসংগিক আৰু সাদৃশ্যমূলক। বিদেশী সাহিত্যৰ চিন্তা, গূঢ়াৰ্থ আৰু তাৎপৰ্য থকা সাদৃশ্যবোৰেহে অসমীয়া সাহিত্যলৈ কঢ়িয়াই আনি তেওঁ অসমীয়া সৃষ্টিৰ সৌন্দৰ্যত থকা গভীৰতা আৰু মান্যতা দেখুৱাইছিল। মূলতঃ আপুনি কৈ দিব দেই সময় হ'লে। মূলতঃ দুয়োগৰাকী সমালোচকৰে কিছু গুণগত মৌলিক পাৰ্থক্য আছিল। মেথিউ আৰ্নল্ড বস্তুনিষ্ঠ, নৈৰ্ব্যক্তিক সমালোচনাৰ প্ৰবক্তা, কিন্তু বাণীকান্ত কাকতি ব্যক্তিনিষ্ঠ, অন্তৰ্মুখী সমালোচক। কবিৰ আত্মাত প্ৰৱেশ কৰি সুগভীৰ অন্তৰ্নিহিত ভাৱ ব্যক্ত কৰিবলৈ তেওঁ বিচাৰিছিল। সেই ক্ষেত্ৰত তেওঁ বিশ্ব সাহিত্যৰ য'তেই প্ৰাসংগিক সাদৃশ্য পাইছে তালৈকে আঙুলিয়াই দেখুৱাইছে। এইদৰেই অসমীয়া সাহিত্যৰ তুলনামূলক সমালোচনাৰ প্ৰৱেশ ঘটিছিল। মই অলপ হেৰি আনিছোঁ, তেওঁৰ মূল কথাবিলাক মই হেৰি নকৰোঁ, কিন্তু মই কৈছোঁ যে সাহিত্যিক তৰুণ ৰস, নিশাদূত, ভাৱৰীয়াৰ ভেষত প্ৰেমিক, নাৰী হৃদয়, সৌন্দৰ্যৰ প্ৰতাৰণা, কবিৰ অহৈতুকী প্ৰীতি, পণ্ডিতৰ ভূমাস্পৃহা আদি ৰচনাকেইখনত কেতবোৰ বিশ্বাসখ্যাত মনীষীৰ প্ৰেমৰ স্পৰ্শত প্ৰাণৰ প্ৰতিক্ৰিয়া দেখুওৱা হৈছে। উপন্যাসৰ দ্বাৰাই পঢ়ি আনন্দ লগা এই আলোচনাকেইটা অসমীয়া পাঠকৰ বাবে নতুন আছিল। ৰচনাকেইখনৰ বিষয়বস্তুৰ লগত সংগতি ৰক্ষা হোৱা শিৰোনামকেইটা অত্যন্ত বিস্ময়কৰ আৰু চিত্তাকৰ্ষক। এই শব্দৰ সঘন প্ৰয়োগ আজিৰ লেখকৰ ৰচনাটো প্ৰায়ে পোৱা যায়। ভাৱ আৰু ভাষাৰ প্ৰকাশিকা শব্দ শক্তিত কাকতিৰ অপূৰ্ব দখল আৰু বিৰল অধিকাৰ থকাৰ উজ্জ্বল প্ৰমাণ। এইধৰণে তেওঁৰ বহুকেইটা সংবেদনশীল, অন্তৰ্মুখী দৃষ্টিভংগীৰ আৰু হৃদয়ত সুগভীৰ কল্পনাবোধৰ প্ৰাচুৰ্যৰ অস্তিত্বত থকা দৃষ্টিভংগী আমি দেখিবলৈ পাওঁ। এইদৰে তেওঁ আন এটা কথা কৈ মই শেষ কৰিম যে এইটো হৈছে যে পুৰণি অসমীয়া সাহিত্যক আমাৰ এইবোৰ সকলো বধকাব্য আদি আপোনালোকে সকলোৱে জানে অসমীয়া সাহিত্যৰ, এইবিলাকত এটা নতুন প্ৰাণৰ স্পৰ্শ দিলে আমি নেগলেক্ট কৰি থৈছিলোঁ। সাহিত্য সমালোচনাৰ এনেকুৱা গুণ যে কেতিয়াবা কেতিয়াবা অনাদৃত হৈ থকা সাহিত্যিকক সমালোচকৰ হাতত পৰি সি নতুন মূল্যায়ন পায়, এটা নতুন ধৰণে উঠি আছে। সাহিত্যত তেনেকুৱা আছে। কবি কিটছক এসময়ত যেতিয়া ব্লেকউড জাৰ্নেল আৰু কোৱাৰ্টাৰলিয়ে এণ্ডিমিয়ন কবিতাৰ কাৰণে তেওঁক ধৰাশায়ী কৰি দিছিল, তেওঁ আৰু কবিতা নেলেখো বুলি কৈছিল, কিন্তু সেইজনক পাছত একমাত্ৰ উদ্ধাৰ কৰিলে এই মেথিউ আৰ্নল্ডে। কেনেকৈ কিটছ ইমান পপুলাৰ হৈ গ'ল, সেই কিটছ তাৰপিছত তেওঁ লাষ্টত এটা বাক্যত ক'লে হি ইজ উইথ শ্বেক্সপিয়াৰৰ লগত তেওঁ গৈ তুলনা কৰিলে। সেইজন হ'ল সমালোচকৰ কৃতিত্ব। ঠিক তেনেকৈ টি.এছ. ইলিয়টে কি কৰিছিল, সপ্তদশ শতিকাৰ কবি, মেটাফিজিকেল পয়েট, ইংৰাজী সাহিত্যবিলাকে জানে যে মেটাফিজিকেল পয়েট জন ডান, হাৰ্বাৰ্ট, এইবিলাকক তেতিয়া ইমান টান মেটাফিজিকেল কনচিপ্ট, তুলনাবিলাক, উপমাবিলাক আমি বুজি নাপাওঁ, ইমান ফিলচফিকেল আৰু ইমান টান, গতিকে ৰাইজে পঢ়াই বাদ দিলে। কিন্তু সেই ডান, সপ্তদশ শতিকাৰ সেই জন ডান আৰু মেটাফিজিকেল পয়েট টি.এছ. ইলিয়টৰ হাতত পৰি সি বিশ্বৰ অপূৰ্ব সাহিত্য হৈ উঠিল। টি.এছ. ইলিয়টে তেওঁলোকক ৰিভেলুৱেট কৰিলে। আৰু সংস্কৃত সাহিত্যটো তেনেকুৱা আছে। এইখিনি কথা কৈছোঁ যে কালিদাস সৰ্বজনপ্ৰিয় আজি, তেতিয়াৰ পৰা আজিলৈ আছে। কিন্তু ভৱভূতি বুলি এজন নাট্যকাৰ আছিল, বহুত টান, সমাস সন্ধিৰে মানে অতি হেৰি হয়। আৰু তেওঁ ভৱভূতিয়ে নিজেই কৈ গৈছে যে মই তোমালোকৰ সাধাৰণ মানুহৰ কাৰণে মই এইবিলাক লেখা নাই, মোৰ ইয়াত টান, কিন্তু এই পৃথিৱীখন বিপুল পৃথিৱী, অনন্ত সময়, এনে এটা দিন আহিব যিটো দিনত সমধৰ্মা
মোৰ সমান কবি যেতিয়া বাহিৰ হ'ব তেতিয়া মোৰ সমালোচনা হ'ব। এই কথাটো তেওঁ কৈ গৈছে, মই সংস্কৃতটো পাহৰিলোঁ বা নকওঁ এতিয়া, যে সমধৰ্মা কবি সমধৰ্মা লেখক ওলাব, তেওঁই মোৰ সাহিত্যৰ মূল্যায়ন কৰিব। এই কথাটো ভৱভূতিয়ে কৈ গৈছে। আৰু সেইটো এতিয়া হৈছে কোন জানেনে? আমাৰ পণ্ডিত আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই ভৱভূতিক যে প্লেচ অফ ভৱভূতি ইন মানে ৰোল প্লেচ অফ ভৱভূতি ইন সংস্কৃত লিটাৰেচাৰ কৰি তেওঁক ওপৰত তুলিলে। উত্তৰৰ ৰামচৰিতে ভৱভূতি বিশিষ্টতে উত্তৰচৰিত ৰামচৰিত নাটকত উত্তৰত তেওঁ বিশিষ্ট নাট্যকাৰ হৈ পৰিল। এইবিলাক ঘটনা হৈছে যে সমালোচকৰ হাতত পৰি সি প্ৰাণ পাই উঠে। ডক্টৰ বাণীকান্ত কাকতিয়ে আমাৰ পুৰণি সাহিত্যখিনিক এনেকৈ আনি উজ্জ্বল ৰূপত উলিয়াই আনিলে যি আমাৰ চিৰদিনৰ কাৰণে আমাৰ সদায় জনপ্ৰিয় হৈ থাকিল। আমি সদায় আমাৰ গৱেষক ছাত্ৰসকলে এইবিলাক কথা পুৰণি সাহিত্যত যিসকলে কৰে সেইটো উলিয়াই আনে। গতিকে এইটোৱে হৈছে সাহিত্যকৰ ৰোল। ঠিক তেনেকৈ নাম কহা বুলিও আছে, মই আৰু এইখিনি কথা নকওঁ। কিন্তু তেওঁ সেইকাৰণে তেওঁ ছাবজেক্ট অৰ্থাৎ তেওঁ হৃদয়ৰ কথাবোৰ তুমি কাব্য আমাৰ অম্বিকাৰী ৰায়চৌধুৰী সেইখন এখন মানে এটা ৰহস্যময়ী কবি কৰি তাক বিশ্ব সাহিত্যৰ হেৰিলৈ লৈ গ'ল। চেলি আৰু কিচ্ছৰ লগত প্ৰভাৱ কৰাই দহিকতৰা ৰঘুনাথ চৌধুৰীক এইবিলাক ওপৰলৈ তুলিলে, যে সেইকাৰণে তাক অৰ্থাৎ হৃদয়ৰ তললৈ গুচি গৈছে। হৃদয়গম্য সমালোচক, তেওঁ হৃদয়গম্য সমালোচক, মই এইভাৱে হেৰি কৰোঁ। গতিকে এই হ'ল মানে সমালোচনা তত্ত্বৰ আৰু এটা নতুন ধাৰাবিলাকৰ কাৰণে আহিছে। মোৰ এইটো এটা কেৱল ইণ্ট্ৰডাক্টৰী এটা আপোনাৰ দিয়াৰ নিচিনা। আপোনালোকৰ যি আজি গ্ল'বেল লিটাৰেচাৰৰ ডিছকাশ্যন আছে ছেমিনাৰত, এই ধৰণে আপোনালোকে কৰিব। কিন্তু কথা হৈছে যে মূল কথা এইটোৱে যে সমালোচনা আজি এই পেপাৰত লেখা অমুকক দিয়া এইটো নহয়, এইটো সমালোচনা নহয়। আমাৰ সাহিত্যিকক উলিয়াই আনিবলৈ হ'লে, বৰ্তমানৰ লেখকসকলক তাৰ নিজস্ব প্ৰাপ্যস্থান দিবলৈ হ'লে উপযুক্ত সমালোচকৰ দৰকাৰ। আৰু সেই সমালোচনা নহ'লে আমাৰ অসমীয়া সাহিত্যত এতিয়াও সেইটো দুৰ্বল হৈ আছে। মই অনুৰোধ কৰিম, সাহিত্য সন্মিলনকো অনুৰোধ কৰিম যে অসমীয়া সাহিত্যৰ সমালোচনাৰ ক্ষেত্ৰত যদি কোনো গ্ৰন্থ ৰচনা কৰিব পাৰে, আৰু অসমীয়া সাহিত্যৰ সমালোচক এতিয়া নাই, আৰু থাকিলেও এটা পাৰস্পৰিক দিশত মিউচুৱেল এডমিৰেশ্যন ছ'চাইটি কৰি এখন হেৰি কৰি পেলাই কৰে। গতিকে সমালোচনা সাহিত্য নহ'লে সাহিত্যৰ যিটো বৌদ্ধিক বিকাশ, যিটো ওপৰলৈ যোৱা, আজি নীলমণি ফুকন কবি মহৰ্ষি ঋষি কাব্য ঋষি নীলমণি ফুকন, তেওঁৰ কবিতাবোৰৰ সমালোচনা কৰিবলৈ হ'লে উপযুক্ত সমালোচকৰ দৰকাৰ হয়। তেওঁৰ বহু পৰিমাণে হৈছে আমাৰ নতুন কবি, সেইকাৰণে কবিসকলৰ মাজতেই সমালোচক ওলাইছে। তেওঁলোকে কৈ নিদিলে আমি কৰিব নোৱাৰোঁ। আজি প্ৰয়োজন হৈছে অসমীয়া সাহিত্যৰ উন্নতি কৰিবলৈ হ'লে সুন্দৰ, বৌদ্ধিক, অভিজ্ঞতাপূৰ্ণ, অধ্যয়নপুষ্ট অত্যন্ত সমালোচকৰ দৰকাৰ। সমালোচনা সাহিত্যও সৃষ্টিশীল সাহিত্য। এইখিনিকে কৈ মই আপোনালোকক ধন্যবাদ দিলোঁ। আৰু সদশেষত মই সাহিত্য সন্মিলনীৰ কৰ্তৃপক্ষক ধন্যবাদ দিলোঁ মোক এইখিনি কথা ক'বলৈ দিয়াৰ সুযোগ দিয়াৰ কাৰণে।